तो कैसे है आप लोग সকলে জানে যে হৰ্থেবাৰী কাপিতলৰ বাবে বিখ্যাত আৰু আমি আছো এতিয়া হৰ্থেবাৰীত আৰু ইয়াত এটা বিশাল মেলা হৈ আছে আৰু ইয়াৰ ভিতৰত আমি ঘুমাম আৰু আপোনালোকক দেখুৱাম কি হৈ আছে এই মেলাখনৰ মহত্ব এই যে ইয়াত আপোনালোকে সকলোবিলাক বস্তু একেবাৰে কম ৰেটত কিনিব পাৰিব একেবাৰে পাইকাৰী দামত যিবিলাক কয় পাইকাৰী দামত কিনিব পাৰিব এই মেলাখনত আপোনালোকে কাপোৰৰ দোকানৰ বাহিৰে আপোনালোকে কিছুমান কাপিতল দেখিবলৈ পাব আৰু কাপিতলৰ বস্তুৰ দাম বহুত কম একেবাৰে কম আৰু আপোনালোকে শাৰ্ট এইবিলাক একেবাৰে 100 টকাত পাই যাব বহুত কমত 100 মানুহৰ ভিৰটো চাওক চাৰিওফালে কেৱল মানুহ আৰু মানুহৰ একেবাৰে ভৰি ভৰিছে বহুত মানুহ হয় বহুত এইবিলাক কাপিতলৰ বস্তু দি আমি কিনিবলৈ যাওঁ 500 টকা ল'ব কিন্তু ইয়াত কিনিবলৈ গ'লে একেবাৰে কম দাম আপোনালোকে 200 টকাটো লৈ আহিব পাৰিব ইমান কম বস্তুৰ দাম 50 টাকা লেডিজ সোয়েটার 50 টাকা এত কম সোয়েটার 50 টাকা মাত্র দোকান এটা থমালো য'ত লেডিজ কাপোৰ বিক্ৰী কৰি আছে আৰু কাপোৰবিলাক চাই বহুত ভাল লাগিল মাত্ৰ 100 টকা চাওক ইমান ধুনীয়া ধুনীয়া কাপোৰ মাত্ৰ 100 টকাত বিক্ৰী কৰি আছে মানুহৰ ভিৰ চালিনে আপোনালোকে কিমান মানুহ চাৰিওফালে কেৱল মানুহে দাম মেলা মেখেলা চাদৰবিলাকৰ দাম ইমান কম মাত্ৰ 200 টকাত আপোনালোকে এটা মেখেলা চাদৰ লৈ যাব পাৰিব ফিক্স ৰেট আৰু এনে কিনিবলৈ গ'লে বহুত টকা লয় কি জানি আপোনালোকে হয়তো ভাবি আছে মই চশমাটো ষ্টাইল দিয়াৰ কাৰণে পিন্ধিছো নহয় ইদিনা বহুত ৰ'দ আছিল এই কাৰণে পিন্ধি লৈছিলো গাড়ী চলালো যে